Welcome back to my YouTube channel Sanu Bora Vlogs. তো বলক আজি অলপমান নিজৰ কথা কম নিজৰ অলপমান মানে মোৰ জীৱনত কি কৰিছো কেলে কৰিছো ক'ত আছো কি কৰিছো ক'ৰ ল'ৰা কোনখন পৃথিৱীত যি আছো তো বলক ভিডিঅ'টো অলপমান এই ভিডিঅ'টো জৰিয়তে অলপমান ক'বলৈ চেষ্টা কৰিম মোৰ লগতে আছে আমাৰ ব্ৰুনো এফালে চোৱাচোন ব্ৰুনো এফালে আছে মিষ্টাৰ ব্ৰুনো এই মোৰ লগতে ধুনীয়াকৈ খেলা ধূলা কৰি থাকে আৰু মই স্কুলৰ পৰা আহিছোঁ যে জাষ্ট আহি পাইছোঁ ঘড়ী চাই ল'ব পাৰিছে এই কিমান এটা দুটাই বাজিব 5 মিনিট আছে অলপমান নিজৰ কথা কৈম মই স্কুলৰ পৰা আহি আছোঁ মই মানে শুই আছিলোঁ তো বিচনাতে অলপমান বলকি চাক মই ষ্টেণ্ড কোনো লোৱা নাই মই জাষ্ট লাইভ ভিডিঅ' বনাই আছোঁ লাইভ বলকি যাম চাক মই বৰ্তমান আছোঁ ক'ত আছোঁ এই পৃথিৱীৰ ভিতৰতেতো আছোঁ অসমতে আছোঁ অসমৰ কথা কৈ আছোঁ অসমীয়া লেংগুৱেজ কৈ আছোঁ চাক মোক কি জাতি চব কম গৈ আছোঁ আৰু শুনক এতিয়া ভাল মতে মোৰ বিষয়ে অলপমান জানক চাক মই আছোঁ বৰ্তমান নগাঁও চিটি আৰু হেনচোৱা 1 নং ৰেলগেট হাইৱে 1 নং ৰেলগেট পথ তাতে আছোঁ বৰ্তমান ইয়াতে দাদা মানুহৰ ঘৰতে আছোঁ ধুনীয়াকৈ ইয়াতে পঢ়া শুনা কৰি আছোঁ বৰ্তমান স্কুল ইয়াৰ পৰা মোৰ প্ৰায় 7 কিলোমিটাৰ হ'ব স্কুল হৈছে জামুগুৰি বাপুজী হাই স্কুলটো বেবেজীয়া ওচৰত অলপমান সেই বাইপাছৰ আৰু তাৰপৰা অহা যোৱা কৰোঁ কেতিয়াবা গাড়ীতো যাওঁ দেৰি হ'লেতো আৰামত চাইকেলত যাওঁ বিন্দাছ নো টেনশ্যন এই চাইকেলত যোৱা গাড়ীত যোৱা এইবিলাক মজাহে বেলেগ আৰু যিসকলে চাইকেলত গৈ পাইছে প্ৰথমনো কি আৰু জাষ্ট চাইকেলখনৰ পৰাতো চব শিকিছোঁ আৰু কোনো মটৰ ফেল গাড়ী মটৰ বুলেট চলাম সৰুৰ পৰা চাইকেল শিকিছোঁ তো গাড়ী চাড়ী চলাম আৰু শিকিছোঁ চলাওঁ আৰু এতিয়া মাজে বাইদেউহঁতো আছে তো বাইদেউহঁতে টাউন গৈছে এই বুনু তাকে মোৰ লগতে খেলি আছে চাওক সৰুৰ পৰা মই মানুহৰ ঘৰতে ডাঙৰ হৈছোঁ আপোনালোকৰ অসমীয়া এইটো কাৰণে অলপমান খলকৈ ক'ব পাৰিছোঁ আৰু মোৰ জাতিটো হৈছে মই কাৰ্বি আংলঙৰ ল'ৰা আৰু ইয়াত আছোঁ ধুনীয়াকৈ মই কাৰ্বি ল'ৰা হয় আৰু মানে মোৰ ঘৰ সামৰেণত ৰংমান্দু এখন গাঁও তাতে মোৰ ঘৰ ঘৰটো গৈ পেলাই ব্লগ বনাম দিম যে কিজানি হৈ যায় মোৰ মা আহিছিলে সেইদিনাখন মই ক'ত আছোঁ চাব আছোঁ মই ইয়াত থকা মানে গমেই নাপায় মই এইফালে মানুহৰ ঘৰত আছিলোঁ মানে তাত তো তাৰপৰা আহিলোঁ তাতো যাওঁ আৰু মাজে তো তাতে সৰুৰ পৰা মানে ডাঙৰ হৈছোঁ ইমানে কৈ আছোঁ সৰুৰ পৰা তাতে ডাঙৰ দীঘল হৈছোঁ বহুত মৰমীয়া আছিলে আৰু মোক বহুত মৰমত ৰাখিছিলে তো ডাঙৰ হ'লে অলপমান নিজেও বদলি যাম আৰু দিয়ক অলপমান এই কেমেৰা চাই মোৰ চুলিখিনিকে দেৰি কৰি বুনু এইফালে আছোন দাদাকেইটা চোৱাচোন বা নাহে চাই আছে আগৰ পৰা ৰ'ব আনি আছোঁ অলপমান ইয়াৰ কথা ক'ম ৰ'বা মইনো কি পঢ়ি আছোঁ বৰ্তমান ক্লাছ 8ত পঢ়ি আছোঁ বিশ্বাস নকৰিব ৰ'ব কিতাপ লৈ আনিম কিতাপ লৈ আনিছোঁ কিতাপ যিহেতু মই স্কুল গৈছিলোঁ বুনু ৰহে মই কথা কোৱা পঢ়ি আছোঁ লিখা আছে 8ম শ্ৰেণীত পঢ়ি আছোঁ ক্লাছ 8ত তাতো এইখন স্কুলৰ ছাৰবিলাকক বহুত মৰমীয়া ধুনীয়াকৈ বুজায় এখন স্কুল আহিবলৈ মানে ইয়াতে বহুত স্কুল আছে আমালোক আছে ইয়াতে বাইদেউহঁতো তো কি ক'ম আৰু দিয়ক ক'ৰবাত তাতে পঢ়িছোঁ তাতে আছোঁ বুনু ইয়াৰ নাম আছে বুনু ইয়াৰ জাতিটোৰ নাম আছে মোৰ যেনেকৈ কাৰ্বি জাতি আৰু ইয়াৰ জাতিটো হৈছে পাক বুনু এফালে চোৱাচোন কেইটা দাদা মোবাইলত ই বিশেষ একো নাখায় ই দৈ ভাত খায় দৈ ভাত কিছুমান মানে আছে কিছুমান কুকুৰো আছে কুকুৰ বুলিয়ে কৈছোঁ দিয়ক নদৈ ভাষা সিহঁতে মাংস পাতি খায় ই একো মাংস চাংস এইবিলাক একো নাই ইয়াক লাগিব দৈ আৰু ভাত খায় আৰু কেতিয়াবা নিশ্চয় জবৰদস্তি খুৱাব লাগে তো তাৰ খোৱা বিচনাও আছে আৰু ইয়াৰ বম মানে ই বেছিকৈ খাবও নাই বেছিকৈ বুজিছে চাগৈ অলপমান তো অলপমান মোৰ কথাৰ বিষয়ে অলপমান ক'ব চাইছোঁ ভিডিঅ' দি আছোঁ দিয়ক মাজে সময়ে ভিডিঅ' দিয়াত মোৰ প্ৰব্লেম হৈ যায় কাৰণ মই ইয়াত যিহেতু দোকানতো আছোঁ মালিকৰ দোকান আছে দোকানত ডিউটি মাৰোঁ তো সেইবাবে তই মোৰ পিঠিতে হৈ তো অলপমান বুজি পাই দিয়ক যিসকলে ইউটিউবাৰ সেইসকলে ধুনীয়াকৈ বুজায় মই একো কেমেৰা জাষ্ট মোবাইল লৈছোঁ আৰু কোনো কেমেৰা নাই তো ভাবি আছোঁ ষ্টেণ্ড এডাল ল'ম আৰু দিয়ক চব ল'ম লাহে দিয়ক চব হ'ব দিয়ক
ধৈৰ্য আৰু এইটো হৈছে মোৰ কাৰ্বি আংলঙৰ পৰা দিয়া এয়া এইটো হৈছে মোৰ ধৰ্ম এইটোক দেখিলে কাৰ্বি আংলঙত থকা যেন লাগে আৰু দিয়ক কাৰ্বি জাতি বস্তু এইটোৱে আছে মোৰ নিজৰ এই সৰুৰ পৰা অসমীয়া আগতে আহি পেলাই আছোঁ আৰু কি ক'ম আৰু দিয়ক অলপ লেংগুৱেজটো মাৰি দিওঁ নেকি পাতো বে মাং মুনে কাহেমান কাৰজঙি তুনিং কাচিং চাম এই কিবা বুজি পাইছে নেকি কাৰ্বি গান সঁচাকৈ কাৰ্বি ল'ৰা হৈ অলপমান অসমীয়াত যে বুলি কিবা পাইছোঁ ক'ব দিয়ক হ'ব ইয়াতে ডাঙৰ হোৱা আজি প্ৰায় মোৰ এই 9 বছৰমান হ'ব মই বহুত সৰুতে আহা হ'লেও নিজৰ মা আছে ঘৰত তাতে যাব লাগিব দিয়ক আৰু ইয়াতো বাইদেউহঁতে বহুতখিনি মৰম চেনেহ দিছে আৰু বহুতখিনি মানে আৰু দিয়ক বহুতখিনি নিজৰ ল'ৰা চিনাকি ৰাখিছে চলি যায় আৰু দিয়ক তো বাই ইয়াতে আছোঁ মই ব্লগ ইয়াৰ পৰাই বনাইছোঁ এদিন ভিডিঅ' এটা বনাম দিয়ক আপোনালোকক মই ক'ত আছোঁ ঘৰৰ ওপৰৰ পৰা গৈ টেংকিৰ পৰা আদিৰ পৰা ৰাস্তা পদূলি চব দেখাই দিম তো এইফালে ট্ৰেইন গৈয়ে থাকে এইফালে আহিলে মোৰ ঘৰটো দেখি যাব কিছুমান মন আছে তো যদিহে মোৰ চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি থৈ যাওক সকলোকে ছাবস্ক্ৰাইব লাগে মোকতো বেছিকৈ লাগে কাৰণ নতুন ছাপোৰ্ট কৰি যাওক নতুন ইউটিউবাৰটো অলপমান আপোনালোকৰ মৰম চেনেহ কাৰণে এটা ভিডিঅ' মোৰ বিষয়ে অলপমান ক'বলৈ চেষ্টা কৰোঁ কাৰণ এজন ইউটিউবাৰ আহিলে তাক চিনি পাব লাগিব ন ইউটিউবৰ মানুহবিলাকক তো অলপমান মোৰ নিজৰ লেংগুৱেজত অলপমান ক'লোঁ বাই আপোনালোকৰ সুখত থাকক মোৰ সুখত আছোঁ মানে আৰু বেমাৰ হওক অলপ গাটো বেয়া সেইবাবে অলপমান ভিডিঅ' দিয়া নাই বাই